সাম্য মৈত্ৰী বাণী শিৰত লৈ ৰূপান্তৰৰ ৰূপেৰে আগবাঢ়ি যোৱাই আমাৰ প্ৰয়াস, আমাৰ প্ৰয়াস, আমাৰ প্ৰয়াস। নমস্কাৰ, প্ৰয়াসৰ এটি নতুন খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু কেতিয়াবা ভিৰৰ মাজতো অকলশৰীয়া অনুভৱ কৰে নেকি? আপোনালোকৰ আপোন কোনোবা ডিপ্ৰেশ্যনৰ চিকাৰ হৈছে নেকি? সৰু সৰু কথাবোৰত আপোনালোকে বাৰু বেছি ষ্ট্ৰেছ লয় নেকি? হয়, আমাৰ কাৰোৰে জীৱন ইমান স্মুথ নহয়। প্ৰত্যক্ষভাৱে হ'লেও বা পৰোক্ষভাৱে হ'লেও আমি কোনোবা নহয় কোনোবা এদিন এনেধৰণৰ সমস্যাসমূহৰ ভুক্তভোগী। বিশেষকৈ আজিৰ এই হাই প্ৰেছাৰ এনভাইৰনমেণ্টটোত আমি কেনেকৈ আমাৰ মেণ্টেল ৱেলবিংটো মেইনটেইন কৰা জৰুৰী, তাৰ বাবে কিন্তু আজিৰ সময়ত আলোচনা কৰাটো বিশেষ জৰুৰী হৈ পৰিছে। সেয়েহে আজি প্ৰয়াসৰ অতিথি হিচাপে আছে বা এনেধৰণৰ কথাসমূহৰ উত্তৰৰ বাবে মই নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ সকলোৰে পৰিচিত অসমৰ এগৰাকী অন্যতম চাইকলজিষ্ট আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফৰ্মাৰ ফেকাল্টি ডক্টৰ অৰুণমালিনী বৰুৱা। ওয়েলকাম টু দা শো মেম, কি খবৰ আপোনাৰ? মোৰ ভাল, থেংক ইউ দেৱশ্ৰী। আজি আপুনি এই শ্ব'ৰ আজি প্ৰয়াসৰ অতিথি, আপুনি কি ক'ব বিচাৰিব আজি? মোৰ ভাল লাগিছে, তোমাক মই কিমান আগৰ পৰা জানো, তুমি মোৰ ফৰ্মাৰ ষ্টুডেণ্ট আৰু এনেকুৱা এটা নতুন তুমি জাৰ্নি ষ্টাৰ্ট কৰিছা আৰু প্ৰথম জাৰ্নিটোতে ইমান এটা ক'বলগীয়া খুব গুৰুত্বপূৰ্ণ বিষয় লৈ তুমি যিহেতু ডিছকাশ্যন কৰিব বিচাৰিছা, চ' মই সেইকাৰণে আহি পেলাই বহুত ভাল লাগিছে। আপুনি কি ক'ব, চাইকলজি মানে কি হয়? সাইকোলজি বুলি ক'লে এটা সাবজেক্ট হয়, এটা সাইন্টিফিক ষ্টাডি হয় যি হিউমেন বিহেভিয়াৰ, মেণ্টেল প্ৰচেছেছ বুজিবলৈ চেষ্টা কৰে। বাট মানুহে সাইকোলজি বুলি কয় এটা বহুত বেলেগ বেলেগ ধৰণৰ ধাৰণা বুলি কয়। সাধাৰণভাৱে ক'ব গ'লে এইটো এটা ডিচিপ্লিন হয়, যেনেকৈ হিষ্ট্ৰী এটা সাবজেক্ট হয়, পলিটিকেল চায়েন্স এটা সাবজেক্ট হয়, সাইকোলজি এটা সাবজেক্ট হয় which tries to understand the human behavior and mental processes in a scientific manner. আৰু মই বাৰে বাৰে সাইন্টিফিক ৱৰ্ডটো কৈছোঁ কাৰণ আমি সাইকোলজি বুলি ক'লে বহুতে ভাবে যেন মনৰ কথা ক'ব পাৰি, মই কি ভাবি আছোঁ ক'ব পাৰি নেকি। So it's nothing to do with that. হয় না, মাইণ্ড ৰিডিং নহয় সাইকোলজি। যি আমি হিউমেন বিহেভিয়াৰ বুজো বা আমি যি মেণ্টেল প্ৰচেছ আমি জানিব চেষ্টা কৰোঁ, সেইটো এটা চাইণ্টিফিকেলি কৰে, এইটো এম্পিৰিকেল এভিডেন্স ৰিচাৰ্চ কৰাৰ পিছতে কয়। এনেই দেখি পেলাই আপোনাৰ মনত মানুহে সাধাৰণতে কয় যে সাইকোলজি ষ্টুডেণ্ট হয় দেই, কি ভাবি আছো গম পাই যাব। নাই তেনেকুৱা একো নহয়, সেইটো এটা বহুত ডাঙৰ ভুল ধাৰণা। এটা আমাৰ সমাজত এটা কনচেপ্ট ক্লিয়াৰ নহয়, সাইকিয়াট্ৰিক এণ্ড সাইকোলজিষ্ট, সেই দুটা আপুনি কি ক'ব বিচাৰিব আমাৰ অডিয়েঞ্চক? সাইকিয়াট্ৰিক আৰু সাইকোলজিষ্ট ক'ব গ'লে তেওঁলোক দুজনে মেণ্টেল হেল্থৰ লগত ডিল কৰে, বাট তেওঁলোকৰ ট্ৰিটমেণ্টৰ এপ্ৰ'চেছটো বেলেগ হয়। চ' আমি এইটো জানিব লাগিব যে কেতিয়া কাৰ ওচৰত যোৱাটো প্ৰয়োজন, ৰাইট? সাইকিয়াট্ৰিষ্ট হ'ল এজন MBBS ডক্টৰ, ত' তেওঁলোকৰ এপ্ৰ'চ টু ট্ৰিটিং মেণ্টেল ডিছঅৰ্ডাৰ উইল বি থ্ৰু মেডিকেশ্যনছ, ৰাইট? বাট সাইকোলজিষ্টে থ্ৰু থেৰাপি, থ্ৰু কাউন্সেলিং কৰে, তেওঁলোকে মেডিচিন প্ৰেছক্ৰাইব কৰিব নোৱাৰে আৰু দে আৰ লাইক দ্য ফ'কাছ মোৰ অন দ্য প্ৰাইমেৰী প্ৰিভেনশ্যনছ। সাইকিয়াট্ৰিষ্টত আমি যেতিয়া বস্তুটো এক্সট্ৰিম হয় তেতিয়া আমি মেডিকেশ্যন লৈ যাওঁ, কিন্তু যিহেতু আমাৰ সেই সজাগতাটো নাই, কেতিয়া কাৰ ওচৰত যাব লাগে, মেণ্টেল হেল্থ বুলি ক'লে আমি ডাইৰেক্ট কেতিয়াবা সাইকিয়াট্ৰিষ্টৰ ওচৰত গৈ পাওঁ। তাৰ কাৰণে কি হয়, আৰু তেওঁলোকৰ ভুল নহয়, তেওঁলোকৰ যিহেতু এপ্ৰ'চ, তেওঁলোকৰ স্পেচিয়েলাইজেশ্যনে মেডিচিনত হয়, তো তেওঁলোকে মেডিচিনে প্ৰেছক্ৰাইব কৰিব। আৰু এনেকুৱা কেছ আহে নিজে সাইকিয়াট্ৰিকৰ ওচৰলৈ গৈছে, যক আপোনাৰ সাইকোলজিষ্টৰ লগত এবাৰ কথা পাতক, তেনেকুৱা কেছবোৰ আহে নাই? তেনেকুৱা অসমত অলপমান কম হৈ আছে, মই নোহোৱা বুলিও নকওঁ, কিন্তু বাহিৰত একচুৱেলি মেণ্টেল হেল্থ বুলি ক'লে ইটছ এ টিম ৱৰ্ক। তাত আপোনাৰ সাইকোলজিষ্টো লাগিব, সাইকিয়াট্ৰিষ্টো লাগিব, সাইকিয়াট্ৰিক নাৰ্ছিঙো লাগিব, সাইকিয়াট্ৰিক ছ'চিয়েল ৱৰ্কাৰো লাগিব। বিকজ আমি যেতিয়া মেণ্টেল হেল্থ বুলি কওঁ, সেই বস্তুটো এটা কমপ্লিট এটা ইউনিট, এটা টিমে সেই মিলি পেলাই হেল্প কৰিব পাৰে। সোধা কথা আছিলে যে মানে একচুৱেলি মেণ্টেল হেল্থ মানে কি হয়? অ'কে, মেণ্টেল হেল্থ বুলি ক'লে বৰ বেয়া লাগে, মানে মেণ্টেল ৱৰ্ডটো বৰ নেগেটিভলি এটা লৈ লয়। মেণ্টেল হয় মানে দে নট ইভেন ইউজ দ্য ৱৰ্ড মেণ্টেল হেল্থ, মেণ্টেল এনেকুৱা ধৰণৰ এটা মানে বহুত, কিন্তু মেণ্টেল হেল্থ বুলি ক'লে it's a state of complete well-being. It's a state of well-being where you realize your potential, where you feel good. আমাৰ লাইফত ষ্ট্ৰেছ থাকিবই, কিন্তু এটা গুড মেণ্টেল হেল্থ বুলি ক'লে আমি সেই ষ্ট্ৰেছখিনি আমি ডিল কৰিব পৰা হ'ব লাগিব, আৰু আমি নিজক লৈ পেলাই আমি নিজৰ পটেনচিয়েলছখিনি আইডেণ্টিফাই কৰা পাৰিব লাগিব, আৰু আমি কিবা এটা আমি ছ'চাইটিৰ কাৰণে
কন্ট্ৰিবিউট কৰিব পৰা হ'ব লাগিব সো মেণ্টেল হেলথ ইজ ইটস এ পজিটিভ ষ্টেট বৰ্তমান যেহেতু আমাৰ এখন ব্যস্ততাপূৰ্ণ জীৱন এখন ডিজিটেল ৱৰ্ল্ড এই ডিজিটেল ৱৰ্ল্ডত আমাৰ মেণ্টেল হেলথে কেনেকৈ প্ৰভাৱিত কৰিছে বিশেষকৈ স্লিপলেছ নাইট এইটো কথা একদম কৈয়ে থাকে আমাৰ ষ্টুডেণ্টবোৰে এনজাইটি কৈ থাকে কি ক'ব এই ক্ষেত্ৰত আপুনি ডিজিটেল ৱৰ্ল্ড বুলি ক'লে মই ডিজিটেল ভাল পাওঁ সঁচা কথা ক'ব গ'লে আই লাইক টেকন'লজি মোৰ ভাল লাগে আমাৰ এডভান্সমেণ্ট হৈছে আমি তাৰ কাৰণে আমি ডিজিটেল ইণ্ডিয়া ডিজিটেল ৱৰ্ল্ড সেইটো এটা আমাৰ চলি আছে ৰাইট মানুহে কৈ আছে বাট আমি জানিব লাগিব যে ডিজিটেল ৱৰ্ল্ডে ভালৰ লগত বেয়াখিনিও বহুত আনিছে ৰাইট মই অকল ডিজিটেল ৱৰ্ল্ডটো নেগেটিভ ফালে যাব বিচৰা নাই আমি এতিয়া ভালখিনি বিচাৰিব জানিব লাগিব কিছুমান ক্ষেত্ৰত ভাল কিয় কৈছো কাৰণ কোভিডৰ সময়তে ফৰ এক্সাম্পল আমি ফেচ টু ফেচ মানুহক লগ পাব পৰা নাছিলো বিকজ কাৰণ আমাৰ যিহেতু ডিজিটেল ৱৰ্ল্ড আছে আমাৰ থেৰাপি প্ৰথমবাৰৰ বাবে যদিও ইমান হেতু মই পাৰ্সনেলি ইমান ইফেক্টিভ হয় বুলি নাভাবো বাট এটলিষ্ট একো নোহোৱাতকে ডিজিটেল থ্ৰু স্কাইপ হওক বা থ্ৰু জুম হওক আমি অনলাইন ভিডিঅ' কনচালটেশ্যন আমি এটলিষ্ট উই আৰ এবল টু ৰিচ আউট টু পেচেণ্টছ উই আৰ এবল টু ৰিচ আউট টু পিপল ইন নিড চ' সেইফালৰ পৰা ক'লে ডিজিটেল আমাৰ ৱৰ্ল্ড হোৱাৰ কাৰণে বা আমাৰ টেকন'লজি থকাৰ কাৰণে সুবিধা হৈছে বহুত ক্ষেত্ৰত আৰু আজিকালি যিহেতু মেণ্টেল হেল্থ এৱেৰনেছৰ কাৰণেও বহুত কিছুমান ইণ্টাৰেষ্টিং এপছবোৰ আছে যি থ্ৰু দি আপুনি নিজৰ এনালাইচিছ মানে চাব পাৰে যে এম আই লাইক এটা নিজৰ ৰেগুলেশ্যন কৰিব পাৰে বাট যিহেতু তাৰ লগত ভালো আছে তো আমি তাৰ লগত বহুতখিনি বেয়াও আছে এতিয়া আমি কোনটো বাছি ল'ব পাৰোঁ সেইটো আমাৰ নিজৰ দায়িত্ব হয় বেয়া সেইটো কাৰণে হৈছে তুমি কলা ন যেনেকে যে মানুহৰ স্লিপলেছনেছ হৈছে তো আমি ডিজিটেল ফোনটো আছে বুলিতো তাক অনাবৰতে যদি আমি ইউজ কৰি থাকোঁ ৰাইট আমি নিজে যদি স্ক্ৰীন টাইমটো নিজে আমি সেইটো কণ্ট্ৰল নকৰোঁ তেতিয়া অভিয়াছলি প্ৰব্লেম হ'ব পাৰে কনচেনট্ৰেশ্যনত প্ৰব্লেম হৈ যায় বা ৰাতি সেইটো চাই থাকিলে বিকজ আমাৰ সেই লাইটছবিলাকৰ পৰা আমাৰ যিহেতু সেই চেনচেশ্যনছ আমাৰ পাই থাকোঁ ন তো আমাৰ এক্টিভেট হৈ যায় আমাৰ বডিটো আমি ক'ব পাৰোঁ নেকি যে মেণ্টেল হেল্থ আৰু ফিজিকেল হেল্থ ইণ্টাৰকানেকশ্যন আছে বুলি yes obviously mental health আৰু physical health interconnection আছে who definition of health today কোৱা গৈছে it's a state of health is a state of complete physical mental and social well-being and not merely the absence of diseases আৰু সেই definition টো প্ৰায় আচলতে আমাৰ mental healthৰ প্ৰতি at least on a policy making ফালৰ পৰাই হওক বা at least research ফালৰ পৰাই হওক মানুহৰ সজাগতাটো বেছি আগবাঢ়ি আহিলে কাৰণ হেল্থ বুলি ক'লে ফিজিকেল হেল্থ ক'লে নহয় মাইণ্ড এণ্ড বডি আৰ অলৱেজ কানেক্টেড ইণ্টাৰকানেক্টেড ইণ্টাৰলিংকড আছে আমি যিহেতু সাইকোলজি মেণ্টেল হেল্থ গোটেইখিনি কথা পাতি আছো সো এটা কুৱেশ্যন আপোনাক সুধিব বিচাৰো যে ডিপ্ৰেশ্যন মানে কি হয় আমি সচৰাচৰ এটা শুনি থকা শব্দ ডিপ্ৰেশ্যনত গৈছো সো সেই ডিপ্ৰেশ্যনটোক আপুনি কেনেকৈ ডিফাইন কৰিব আৰু ইয়াৰ লগতে মই আপোনাক আৰু এটা কুৱেশ্যন সুধিম যে ষ্ট্ৰেছ আৰু ডিপ্ৰেশ্যন যেহেতু আপুনি ষ্ট্ৰেছৰ কথা কৈছে সেই দুইটা আপুনি কেনেকৈ ডিফাইন কৰিব ডিপ্ৰেশ্যন বুলি ক'ব গ'লে ইটছ এ মুড ডিছঅৰ্ডাৰ টেকনিকেলি মই ক'ব গ'লে ইটছ এ মুড ডিছঅৰ্ডাৰ যি হ'লে মানুহে ফিল হেল্পলেছনেছ ফিল কৰে ৱৰ্থলেছ ফিল কৰে একো কৰিবলৈ মন নাযায় আগৰ ভাল পোৱা বস্তুবোৰ কৰিবলৈ মন নোযোৱা হয় কিছুমানৰ খাবলৈ মন নোযোৱা হয় কিছুমানে বেছিকেও খায় কাৰোবাৰ টোপনি নাহে কেতিয়াবা কাৰোবাৰ বেছিকে টোপনিও আহিব পাৰে ইটছ এ মুড ডিছঅৰ্ডাৰ টেকনিকেলি ক'ব গ'লে বাট আনফৰ্চুনেটলি মানুহে এই ৱৰ্ডটো বৰ কেজুৱেলি লোৱা হৈছে কেজুৱেলি মানে এই অকণমান দিন মনটো বেয়া লাগিলে সেই মই ডিপ্ৰেছ কিন্তু সেইটো এটা বেয়া হৈছে কাৰণ আচলতে যাৰ সঁচাকে হৈ আছে তেওঁলোকক আমি ডিমিন কৰা নিচিনা হৈছে তেওঁলোকৰ প্ৰব্লেমটো চিৰিয়াছলি নোলোৱা নিচিনা হয় এতিয়া আমিতো এনে নকওঁ ন অকণমান গুটি এটা হ'লে মোৰ কেঞ্চাৰ হৈছে আমিতো তেনেকে নকওঁ ৰাইট আমি হাৰ্ট এটেক হৈছে মোৰতো এনে সেইটো নকওঁ ন অকণমান ভয় লাগিলে চ' চিমিলাৰলি আমি ডিপ্ৰেশ্যনটো যিহেতু ইটছ এ চিৰিয়াছ ডিছঅৰ্ডাৰ ইটছ এ মুড ডিছঅৰ্ডাৰ চিমটমছ কেনেকুৱা আহিব পাৰে চিমটমছবিলাক আৰু এটা মনত ৰাখিব লাগিব তোমাৰ এদিন মন বেয়া লগাটো বহুত স্বাভাৱিক আজি তুমি কিবা এটা বেয়া খবৰ শুনিলা যাৰ কাৰণে আমাৰ মন বেয়া লাগিবই আৰু এইটো লগাটো স্বাভাৱিক নালাগিলেহে তোমাৰ সেইটো নৰ্মেল হৈ যাব ৰাইট তোমাৰ যদি আশে পাশে কিবা বেয়া হৈ আছে লছেছ হৈ আছে তুমি তেতিয়াও যদি হেপি ফিল কৰা ডেট ইজ অলছ নৰ্মেল ৰাইট কিন্তু সদায় সেইটো মনত ৰাখিব লাগিব যে ইটছ এ চিৰিয়াছ মুড ডিছঅৰ্ডাৰ চ' সেইটো আমাৰ এটা প্ৰপাৰলি ডায়েগন'জড বাই এ চাইকিয়াট্ৰিষ্ট অৰ এ চাইকলজিষ্ট আহিব লাগিব আৰু যেতিয়া আচলতে মানুহৰ ডিপ্ৰেশ্যন হয় সেই চিমটমছখিনি তোমাৰ এটা পাৰ্টিকুলাৰ পিৰিয়ড অফ টাইমলৈকে থাকিব লাগিব আৰু যি কাৰণে মানুহে ৰেগুলাৰ ফাংচনিং কৰাত এফেক্ট হ'ব লাগিব তোমাৰ যোনটো ছাপ'জ তুমি এজনী যোনে চবৰে কথা পাতি ভাল পায় যোনে সদায় অফিচ টাইমত যায় সেই তাই ছাপ'জ এসপ্তাহ দুসপ্তাহ 15 দিন ধৰি অফিচ টাইমত অহা নাই
কাৰো লগত কথা নাপাতা হৈছে, ভাল পোৱা বস্তুবোৰ আগতে ভাল লগা বস্তুবোৰ নকৰা হৈছে, তেতিয়া আমাৰ লাগিব কি অ'কে চামথিং ইজ ৰং, দেট ইজ এ ৰেড ফ্লেগ যে তেওঁৰ নিজে এৱেৰ হলেতো ভাল, বা নিজে এৱেৰ নহলেও তেওঁৰ ক্ল'জ ওৱানছ ফ্ৰেণ্ডছ হওক ফেমিলি হওক দেখিছে তাই কিবা এটা ভাল দেখা নাই, যে আমি তেওঁক ডক্টৰ মানে এজন সাইকোলজিষ্ট কাউন্সিলৰ ওচৰত লৈ যোৱাটো ভাল। মানে আপুনি এই ক্ষেত্ৰত মানে কাউন্সিলৰ ওচৰত যোৱাটো আপুনি বিচাৰে, ডাইৰেক্টলি ক'ব বিচাৰে। তো আমি যেটো সেকেন্ড কোৱেশ্চন আছিল ষ্ট্ৰেছ আৰু ডিপ্ৰেছন, হয় সেইটো আপুনি কি ক'ব বিচাৰে? একচুৱেলি আমি মেণ্টেল হেল্থৰ লগত ষ্ট্ৰেছ, ডিপ্ৰেছন, এংজাইটি গোটেইকেইটা আমি একেলগে জইন কৰি পেলাই কওঁ ন ষ্ট্ৰেছ আৰু এংজাইটি, বাট টেকনিকেলি চাব গ'লে গোটেইকেইটা বেলেগ বেলেগ বস্তু হয়। ষ্ট্ৰেছ ইজ নট এ ডিজিজ, অ'কে, ইটছ নট এ ডিজিজ। আমি ষ্ট্ৰেছক যদি ডিফাইন কৰিব যাওঁ, ইটছ এ ষ্টেট, অ'কে, ৱেৰ আমি কিবা এটা বস্তু যদি আমি থ্ৰেটনিং পাওঁ আৰু যদি আমি চেলেঞ্জিং পাওঁ, আৰু সেই চিটুৱেশ্যনটো আমাৰ বডিয়ে যি নেচাৰেল ৰিয়েকশ্যন দিয়ে on a behavior level, on a emotional level, on a psychological level, on a physiological level, সেই ৰিয়েকশ্যনটো যিকোনো বস্তু থ্ৰেটনিং বুলি দেখিলে বা আমাৰ ডেঞ্জাৰ বুলি দেখিলে, চেলেঞ্জিং বুলি দেখিলে বডিয়ে যোনটো ৰিয়েকশ্যন দিয়ে সেইটো ষ্ট্ৰেছ হয়, ঠিক আছে। আৰু ষ্ট্ৰেছ আমাৰ কাৰণে বেয়া নহয়, এটা কম পৰিমাণৰ ষ্ট্ৰেছ একচুৱেলি দৰকাৰ, সেইটো ষ্ট্ৰেছ বুলি কয় পজিটিভ। বিকজ ষ্ট্ৰেছ কি, কাইলৈ তোমাৰ এক্সাম আছে, হঠাৎ এক্সাম আছে, আমাৰ অলপমানটো ষ্ট্ৰেছ হ'ল, কিন্তু এক্সাম আছে বুলি ক'লে আমি পঢ়িলো, পঢ়াৰ কাৰণে আমি ভাল ৰিজাল্ট কৰিলো, তোমাৰ সেইটো পজিটিভ ষ্ট্ৰেছ হয় ন, তুমি যে ভাল ৰিজাল্ট কৰিব পাৰা তোমাৰ সেইটো গম পালো। কিন্তু তুমি যদি, কাৰণ ডেট ৱাজ উইদিন ইয়াৰ কোপিং এবিলিটিজ, যে তুমি আগতে পঢ়া আছিল, তোমাৰ ওচৰত মেটেৰিয়েলছ ৰেডি আছিল, চ' তুমি পঢ়ি মেলি সেইটো কৰিব পাৰিলা। কিন্তু যেতিয়া তোমাৰ হ'ব কি অ' মাই গড ন এক্সাম আছে মই নোৱাৰোৱে, তুমি একদম গা চা বেয়া হৈ পৰি গৈছা, বিকজ তুমি ফিল কৰিছা যে সেইটো মোৰ কাৰণে ডেঞ্জাৰ, তেতিয়াহে তোমাৰ সেইটো ডিষ্ট্ৰেছ নেগেটিভ হয় একচুৱেলি। আৰু ষ্ট্ৰেছ ইজ নট এ ডিজিজ, বাট ষ্ট্ৰেছ কেন লিডছ টু ডিজিজ, যেতিয়া এক্সট্ৰিম হৈ যায় বিয়ণ্ড আৱাৰ কোপিং এবিলিটিজ, যে আমি এইটো আমাৰ দ্বাৰা ডিল নহ'ব, তেতিয়া আমাৰ বাৰ্ণ আউট হয়, ৱৰ্ক প্লেচত যোনটো আমি কওঁ ন বাৰ্ণ আউট, বা তেতিয়া আমাৰ গৈ পেলাই বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে, ডিপ্ৰেশ্যন হওক, এংজাইটি হওক, ইভেন কোল্ড, ফিভাৰ, ষ্টমাক আপছেট, বহুত ধৰণৰ চিমটমছে আমাৰ মানে এক্সপ্ৰেছ হ'ব পাৰে, মেনিফেষ্ট হ'ব পাৰে। যিহেতু আমি মেণ্টেল হেল্থ ষ্ট্ৰেছৰ কথা পাতি আছো, এটা কথা যদি নাপাতো তেতিয়া বস্তুটো থাকি যাব বুলি মই ভাবো, ছুইচাইডৰ কথাটো কিয় ইমান বেছি হৈছে, যে আমি সেইদিনা 12 ষ্টেণ্ডাৰ্ড ল'ৰাটোৱে ছুইচাইড কৰিছে, আমি IIT কথাই নকওঁ কিয় ষ্টুডেণ্টবোৰে ছুইচাইড কৰে, নট অনলি ষ্টুডেণ্ট, মানে সেই এটেম্পটো কিয় ল'ব বিচাৰে, সেই টেণ্ডেঞ্চিটো কিয় আহে মানুহৰ? একচুৱেলি ছুইচাইড কিয় বাঢ়ি গৈছে বুলি ক'লে তাৰ এটা কাৰণ নাথাকে, আৰু মই জেনেৰিককে ক'বলৈ গ'লে ক'ব পাৰোঁ যে বহুত ধৰণৰ কাৰণ হ'ব পাৰে। অবভিয়াছলি আজিকালি কম্পিটিশ্যন ৱৰ্ল্ডটো বেছি হয়, মানুহৰ লাইক কাবাৰ হোৱাৰ কাৰণে জেনেটিক ফেক্টৰ্ছ থাকিব পাৰে, তেওঁ কিবা মেণ্টেল ডিছঅৰ্ডাৰ ছাফাৰ কৰিব পাৰে, ৰাইট। আৰু ছ'চিয়েল আইচলেশ্যনটো আজিকালি মানুহৰ বহুত বেছি হৈ গৈছে। আমাৰ যিমানে বেছি ছ'চিয়েল মিডিয়াৰ ট্ৰেণ্ডছ বাঢ়ি বাঢ়ি গৈ আছে, আই ফিল কি আমাৰ ৰিয়েল কানেকশ্যনটো তিমানেই কমি গৈ আছে। আমি নিজে ভাবাচোন দেৱশ্ৰী, আমাৰ ছ'চিয়েল মিডিয়াত থকা 1000 ফ্ৰেণ্ডছৰ ভিতৰত আমি যেতিয়া আপছেট থাকোঁ, কল কৰিব পৰা কেইজন থাকে? এক্সেক্টলি 5জনো ওলাবনে? 5জনটো ওলালে ইউ আৰ লাইক ৰিয়েলি লাকি, ৰাইট। চ' আমাৰ টাইমৰ লগত আমি বহুত বিজি হৈ আহিছোঁ, সেইটো কাৰণে আমি সময় দিবলৈ চাগে পাৰা নাই। আৰু যোনে ছুইচাইড কৰে তেওঁলোকৰ বহুত ধৰণৰ কাৰণ, এটা কাৰণৰ কাৰণে কেতিয়াও ছুইচাইড নহয়, ৰাইট। তেওঁলোকৰ কিবা মেণ্টেল, এটাটো সেইটো হৈছে আমি মেণ্টেল হেল্থটো আমি যিহেতু ইমান ষ্টিগমা এতিয়াও জড়িত হৈ আছে, আমি অপেনলি নকওঁ। মে বি দ্য পাৰ্চন ৱাজ ছাফাৰিং ইন ডিপ্ৰেশ্যন ফৰ এ ভেৰি ভেৰি লং টাইম, কাৰণ এক্সট্ৰিম ষ্টেজত গৈ পেলাইহে মানুহে ছুইচাইড এটেম্প্ট কৰেগৈ। আৰু কেতিয়াবা এনেকুৱাও হয় যে এটেনশ্যন ছিকিং বা কিবা বেলেগ কাৰণৰ কাৰণেও মানুহে এটেম্প্ট কৰিব পাৰে, ইভেন তেওঁলোকেও মৰিবলৈ বিচৰা নাই, তাকে এটেম্প্ট কৰিছে, কিন্তু এটেম্পতে হৈ গ'ল, তেনেকুৱাও হ'ব পাৰে। আৰু মেণ্টেল হেল্থত চিক্ৰেটলি ছাফাৰ কৰি আছে, আৰু আমাৰ হেল্প ছিকিং বিহেভিয়াৰটো ইমান আমি এনকাৰেজ নকৰোঁ। ইভেন ইফ ইউ আৰ ছেড, ইউ ডোণ্ট ন' ৱেৰ টু গ'। ইফ ইউ আৰ আপছেট, ইফ ইউ আৰ ছাফাৰিং ইন চাইলেঞ্চ, আমাৰ সেইটো নাই ন, ক'ত যাম? আৰু যাম বুলি জেগাটো জানিলেও তোমাৰ যাবলৈ মানে মানুহৰ বহুত এটা কমফৰ্টেবল ফিল নকৰে। ফেমিলিও মানে মনটো বেয়া লাগিছে মানে ভাল হৈ যাব এনেই বেছি, বলচোন ওলাই যাওঁ। কিন্তু ডিপ্ৰেশ্যন যদি কাৰোবাৰ সঁচাকেই ডিপ্ৰেশ্যন হৈ আছে, তো তেওঁলোকেতো ভাল লাগিছে, ভাল লাগে ওলাই গ'লে ভাল লাগিব বুলি ক'লেতো গোটেই ভাল লাগিব নোৱাৰে দে নিড প্ৰপাৰ ট্ৰিটমেণ্ট। আৰু সেইকাৰণে মই কৈছোঁ যে সেই বেমাৰটো আমি যিহেতু ফিজিকেল ইলনেছবিলাকক আমি এনেকৈ সহজভাৱে নকওঁ, তো মেণ্টেল ইলনেছ এটাকো আমি এনেই সহজে অলপ মন বেয়া লাগিলে ডিপ্ৰেছ হ'ব নোৱাৰে, কাৰণ যোনে সঁচাকৈ ছাফাৰ কৰি আছে, চাইলেণ্টলি ছাফাৰ কৰি আছে, ৰাইট।
আৰু সুইচাইড হলেও আমি বহুত ধৰণৰ ষ্টিগমা আমি বহুত দুখ কৰো ইমান ভাল ল'ৰাটো আছিল এনেকুৱা হ'ল কিন্তু তাৰপিছত আমি কি কৰিছো কিমান এৱাৰ হৈছো no we have to start treating it like it's like a disease ঠিক আছে হ'ল so we need to talk about it we need to be more aware about it যেহেতু সুইচাইডৰ কথা আমি পাতিছো এই ক্ষেত্ৰত আমি ক'ব পাৰি নেকি যে আমাৰ পেৰেন্টছ সকলে বেছি এক্সপেক্ট কৰে আমাৰ ষ্টুডেন্ট খিনি বা তেওঁলোকৰ নিজৰ সন্তানৰ পৰা কাৰণ দেখা যায় যে তো এটো পাৰ্চেন্টেজ পাবই লাগিব তো ডক্টৰ হ'বই লাগিব তো ইঞ্জিনিয়াৰ হ'বই লাগিব আমুকৰ ঘৰৰ ল'ৰাটোৰ লগত কম্পেয়াৰ কৰে দেখা যায় না তো ৰিয়েল যেটো আমি দেখি আহিছো এই ক্ষেত্ৰত আমি হেতু চেঞ্জ কেনেকৈ আনিব পাৰো সি যেনেকৈ মই অলৰেডি ক'লো সুইচাইডৰ কাৰণ এটা হ'ব নোৱাৰে দে মই এটো নকওঁ যে এজন পেৰেন্টছে বহুত প্ৰেছাৰ দিছিল বুলিয়ে হেকাৰণে হ'ল সুইচাইড বা কম্পেৰিজন বিকজ আমি এটো বুজিব লাগিব যে এভৰি ইণ্ডিভিজুৱেল ইজ ইউনিক এজ এন ইণ্ডিভিজুৱেল ঠিক আছে আৰু পেৰেন্টিঙৰো মানে পেৰেন্টছৰ কাৰণে এটো চেলেঞ্জিং হয় যে এটো বুজিব লাগিব যে একে ঘৰৰ দুটা তিনটা বাচ্চাও বেলেগ হ'ব পাৰে কাবাক হেনুকা ধৰণৰ প্ৰেছাৰ দিলে একদম ন গালি পাৰিলে যে কৰিবই লাগিব বুলি ক'লে সেই কম্পিটিশনটো পজিটিভলি এনকাৰেজ কৰি পেলাই সেই বাচ্চাটোৱে ভাল কৰিব পাৰে কিন্তু কোনোবা সেনসিটিভ বাচ্চা হ'ব পাৰে ন তাৰ কাৰণে হেতু টু মাচ হ'ব পাৰে কিছুমান ইন্ট্ৰোভাৰ্ট থাকে কিছুমান হ'ব পাৰে যোনে খুলি কথাখিনি ক'ব নোৱাৰিলে ৰাইট সেই বস্তুটো বুজিব লাগিব প্ৰেছাৰ এক্সপেক্টেশনস ওয়ান অফ দ্য ৰিজনস অবভিয়াসলি হয় কিন্তু এজ আই সেড কাবাৰ কাৰণে হেতু পজিটিভ এটা পজিটিভলি এফেক্ট কৰিব পাৰে যে কম্পিটিশন হে পুশ টু পেৰেন্টছ অফ থাকা কাৰণে তেওঁলোকে কষ্ট কৰিলে ভাল হ'ল লাইফত ৰাইট বাট কোনোবাই হেতু ল'ব নোৱাৰে সো আমি সেই বস্তুটো বুজিব লাগিব নিজৰ বাচ্চাটোক বুজিব লাগিব যে মোৰ বাচ্চাই হেতু ল'ব পাৰিছে নে নাই আৰু ল'ব পাৰিছে লগত হেতু চাব লাগিব যে ষ্ট্ৰং হোৱা মানে বা মই হ্যাপি মানে মই সব দিছো বুলি তুমি এজন পেৰেন্টছ এক্সপেক্ট কৰিব নোৱাৰে ন কি মোৰ বাচ্চাৰ একো দুখ নহবই সাধাৰণতে ডিপ্ৰেছ হ'ল বুলি ক'লে বা এনেকুৱা সেড বা কিবা ষ্ট্ৰেছ হৈছে বুলি ক'লে পেৰেন্টছ তাৰ কি ষ্ট্ৰেছ তাৰটো সব পাই আছে আৰামছে ঘৰৰ পৰা লৈ যাওঁ মই থওঁ খোৱা পইচা পাতিৰ একো চিন্তা নাই সব দিছো মই বাট that doesn't work that way as a parent you have to be more observant বাচ্চাটোৰ লগত অকল দিলে বা নিজে এক্সপেক্ট কৰি নহব যে কথা পাতিব লাগিব অবজাৰ্ভ কৰিব লাগিব সো তেনেকে হে অৱেৰনেছটো আনাটো ভাল আৰু মানে হেতু ইটস লাইক হাই টাইম দ্যাট উই ষ্টপ থিংকিং না যেনেকে গা বেয়া হলে আমি যিমান ইজিলি ডক্টৰৰ ওচৰত লৈ যাওঁ ইমান ইজিলি যদি কাবাৰ মন বেয়া লাগিছে বা তেনেকুৱা ন বিহেভিয়াৰেল প্ৰবলেম নিচিনা লাগিছে সো আমি হে সহজভাৱে এজন কাউন্সিলৰ বা সাইকোলজিষ্টৰ ওচৰত নিবলৈ কাৰণে মানে আমি হেতু নৰ্মেলাইজ কৰিব লাগিব এনেকুৱা আমি সমাজত মানুহ কিছুমান দেখিবলৈ পাওঁ তেওঁলোকে পাষ্টত এটা ঘটনা হৈ গৈছে কিন্তু বৰ্তমানটোক জিয়াবলৈ হলে তেহে পাষ্টৰ কথাটোতে লাগি থাকে বা হে চাইল্ডহুড ট্ৰমাটোতে সোমাই থাকে সো সেই ক্ষেত্ৰত আপুনি তেওঁলোকৰ যেটো মেন্টাল ষ্টেবিলিটি বা মেন্টাল হেলথ কি হিচাপে ক'ব বিচাৰে সি childhood trauma is a serious thing okay so jodi he trauma childhood trauma to jodi amar tate ami stuck hoy asu aru ami hetu jodi heal hobo para nai nijor inner child healing actually therapy henuko technique kothao koy je inner child healing right jodi hetu heal nokore to aru lagise je hetue etio present to affect kori ase right to hetu ami therapeutic help lole bhal hobo in fact Sigmund Freud বুলি এজন ফেমাস সাইকোলজিষ্ট I think সাইকোলজি বুলি ক'লে Sigmund Freudক সবে জানে তেওঁ হে চাইল্ডহুড ট্ৰমা কথা বহুত কৈছিল যে আমাৰ প্ৰেজেন্টৰ বিহেভিয়াৰ আমাৰ যি abnormalities anxiety বা যি ধৰণৰ প্ৰবলেমছ আমাৰ প্ৰেজেন্ট লাইফত থাকে তাৰ কাৰণটো হ'ল আমাৰ আনকনশিয়াস মাইন্ডত আমি এই পুৰণা কথা চাইল্ডহুডৰ কিবা এক্সপেৰিয়েন্স আমি হাইড কৰি থৈছো যোনটো আমি কনফ্ৰন্ট কৰা নাই আৰু হে আমাক মানে এফেক্ট কৰি আছে প্ৰেজেন্ট লাইফত সো যদি হেতুৱে খুব বেছিকে প্ৰেজেন্ট লাইফত কাবাক এফেক্ট কৰিছে যেন লাগে so the best thing to do is to seek help right kon koribo pare and jodio jodi awareness ase etu ase so it's better jodi nije deal koribo parise it's better you let go of that you know trauma in the sense jodi besi nohoy nije heal hobole chesta kore inner child to heal hobo dibo lage aru jodi khub besi je present ot affect korise so I suggest ki you should go and seek help young generation love relation বিভিন্ন ধৰণৰ সমস্যাত ভুগে তেওঁলোকক লৈ আপুনি কি ক'ব বিচাৰে সেই সমস্যাটোক আপুনি কেনেকৈ ডিফাইন কৰিব সমস্যাটো actually love is a beautiful thing it's a positive emotion right and he amak bahut a positive emotion kotha kole hi positive emotion is good for us in so many ways but we have to be aware like are we actually in love with a person or are we just crazy with the idea of love আৰু love লৈ পেলে কি হৈছে young generation or sometimes like it's not even love it's like the idea the way it has been shown portrayed in movies cinemas
সেই দেখি পেলাই এটা মানে আইডিয়া লাভ মানে এনেকুৱা হ'ব লাইক অল ৰজেছ ৰেড এণ্ড Filmy বিউটিফুল যিটো এটা ফিল্মি এটা আমি আইডিয়াটোক ভাল পাওঁ মানে ওকে একচুৱেলি পাৰ্চনটোক আমি কেতিয়াবা চাগে ভাল নাপাওঁ বা সেই বুজিবলৈ লাইফটো হয়তো চেষ্টা নকৰোঁ বা লাভ আমি ফিল নকৰোঁ চ' আমি আইডিয়াটো ভাল পাওঁ আৰু আমি মুভিজত আমি লাভৰ নামত আমি কি দেখা নাই এবিউচিভ লাভ ষ্টকিংটোকো লাভ বুলি গ্লৰিফাই কৰে right negative aspect একদম controlling possessive there's so much research and ideas in positive psychology lover kotha bahut research hoise aru he both it's a emotion which will uplifts you which will bring out the best in you which will make you a better person if you can love somebody and being loved in return so that's always bring out the best in you it should not be complicated actually love is not complicated আজিৰ খণ্ডটিৰ একেবাৰে শেষৰটি প্ৰশ্ন সেলফ লাভ মানে আপুনি কি বুজে self-love means loving yourself, right? And there is nothing wrong in loving yourself. But also, আমি এটা বস্তু জানিব লাগিব, self-love is not about being selfish. Okay, self-love should not be বেলেগক harm কৰি অকল নিজৰ কথা ভাবাটো তেতিয়া it becomes selfish. But নিজৰ mental health, নিজৰ well-being টো আমি যেতিয়া prioritize কৰি নিজৰ কাৰণে সময় লাও, নিজে ভাল পোৱা বস্তু কেইটা কৰো, that becomes a self-love. সাম্য মৈত্ৰী বাণী শিৰত লৈ ৰূপান্তৰৰ ৰূপেৰে আগবাঢ়ি যোৱাই আমাৰ প্ৰয়াস